ক্লাছ 10ত পঢ়ি আছে নেকি আপুনি বা আপোনাৰ বাইদেউ আপোনাৰ ভণ্টি বা ওচৰ পাজৰ কোনোবা এনেকৈ ক্লাছ 10ত পঢ়ি আছে নেকি যিসকলৰ স্কুল এতিয়া বন্ধ হৈ আছে টিউচনো ল'ব পৰা নাই এনে অৱস্থাত কেনেকৈ শিকিব মেথছ ইংলিছ ছায়েন্স এই সকলোবোৰ তেনেহ'লে চাওক এই ভিডিঅ'টো হেল্ল' বন্ধুসকল মই এণ্টনিত আপোনাক স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এই নতুন এণ্টনিছ টিচিং আছামিজ এডুকেশ্যন চেনেলটোলৈ মেথছ এটা প্ৰব্লেম নেকি মেথছ এটা প্ৰব্লেম হৈ আছে নেকি আপোনাৰ বা আপোনাৰ ঘৰৰ ওচৰৰ কাৰোবাৰ আপোনাৰ ঘৰত যদি কোনোবা শিক্ষাৰ্থী আছে আৰু যি ক্লাছ 10ত পঢ়ি আছে আৰু তেওঁ মেথছত বহুত কমজোৰ হৈ আছে তেনেহ'লে চাব পাৰে মোৰ এই ভিডিঅ'টো বন্ধুসকল আজি আমি কথা পাতিম এনে এটা এপছৰ বিষয়ে যি এপছটো ব্যৱহাৰ কৰি আপুনি বা আপোনাৰ ওচৰ পাজৰৰ যিকোনো শিক্ষাৰ্থীয়ে ক্লাছ 10ৰ মেথছ ছায়েন্স ইংলিছ যিকোনো এটা যদি শিকিব বিচাৰে তেনেহ'লে শিকিব পাৰে মোবাইলত বা এপছৰ যোগেদি ইয়াত কি সুবিধা আছে কেনেকৈ পঢ়িব পাৰি এই সকলোবোৰ কথা মই জনাই আছোঁ এই ভিডিঅ'টোত চাওক এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তেতিয়া ভালদৰে বুজি পাব যি এপটোৰ কথা কৈ আছোঁ সেই এপটোৰ লিংক ডিছক্ৰিপশ্যনত দিয়া আছে তাত গৈ যাওক প্লে ষ্ট'ৰত গৈ চাৰ্চ কৰক জ্ঞান পাণ্ডা GYANPANDA আৰু এই এপটো ডাউনলোড কৰক ডাউনলোড কৰাৰ পাছত এনেকৈ দেখাব ইয়াত সাইন ইন কৰিব লাগিব মোবাইল নাম্বাৰ দিব লাগিব মোবাইল নাম্বাৰ দিয়াৰ পাছত আপোনাৰ তাতে OTP আহিব এই OTPটো ইয়াত দিব লাগিব অটোমেটিক্যালিও হৈ যায় বাৰু আপোনাৰ নাম দিব লাগিব ষ্টেট দিব লাগিব ডিস্ট্ৰিক্ট দিব লাগিব তাৰপাছত হৈ যাব আপোনাৰ একাউণ্টটো ওপেন তাৰপাছত আপুনি পঢ়িব পাৰিব ইয়াৰ পৰা ইয়াত বিভিন্ন কেটেগৰী দিয়া আছে আৰু তাত ভালদৰে পঢ়িব পাৰিব সকলোখিনি তথ্য আছে ইয়াত কিছুমান পেইড কোৰ্সো আছে তাৰ বাবদো কিছুমান বিনামূলীয়া কোৰ্সো দিয়া আছে এই বিনামূলীয়া কোৰ্সবোৰৰ আপোনালোক সুবিধা ল'ব পাৰে ইয়াত অনুশীলনী হিচাপে সকলোখিনি দিয়া থাকে সকলো এক্সাৰসাইজ ভালদৰে কৰি দেখুওৱা হয় ভিডিঅ'ৰ যোগেদি আৰু ভিডিঅ'ত চাব পাৰিব পিকচাৰ ৱাইজো আছে তাত কিছুমান আৰু এনেকৈ বহুতখিনি আছে য'ত শিকিব পাৰিব বহুতখিনি তথ্য এই এপছটো ব্যৱহাৰ কৰক বহুত ভাল এপছ এই এপছটো মই যেতিয়া চালোঁ তেতিয়া মই কনফিউজন হৈ আছিলোঁ যে এপছটো সঁচাকৈ ভালদৰে শিকাব নে নিশিকায় বা ইয়াত কোন কোন আছে তাৰপিছত তলত চালোঁ বহুতখিনি অথৰ আছে যিখিনি বহুত ভালেখিনি শিকায় আৰু বহুত ভালদৰে শিকাই আছে ময়ো চালোঁ ময়ো তাৰ পৰা বহুতখিনি শিকিলোঁ যিবোৰ মই পাহৰি গৈছিলোঁ সেইবোৰো ৰিকল হৈ গ'ল মোৰ আপোনালোকৰ ঘৰৰ ওচৰত যদি কোনোবা শিক্ষাৰ্থী আছে যি ক্লাছ 10ত পঢ়ি আছে বা আপোনাৰ ভাইটি আছে ভণ্টি আছে বাইদেউ আছে আপুনি তাক ক'ব পাৰে এই এপছটোৰ বিষয়ে জনাব পাৰে আৰু এই এপছটোৰ লাভ উঠাব পাৰে বহুত ভাল এপছ হয় এই লকডাউনৰ সময়ছোৱাত যদি ঘৰত থাকি বৰ হৈছে আৰু টিউশ্যন যাব পৰা নাই বা ক্লাছটো এটেণ্ড হোৱাই নাই তেনে অৱস্থাত এই এপছটো ব্যৱহাৰ কৰি আপুনি বহুতখিনি সক্ষম হ'ব পাৰে এই এপছটোৰ পৰা বহুতখিনি শিকিব পাৰে বহুত লাভদায়ক হ'ব পাৰে আপোনাৰ কাৰণে এই এপছটো বন্ধুসকল এনেকৈ মই এনেকৈ বহুত নপুৰণি তথ্যৰ ভাণ্ডাৰ সেই চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন বেল দবাই লওক যাতে আগলৈও এনেকুৱা নতুন ভিডিঅ' আৰু ইনফৰ্মেটিভ নলেজেবল ভিডিঅ' পাই থাকিব আপোনাৰ মোবাইলত আজিৰ কাৰণে মানে সকলোকে বহুত বহুত ধন্যবাদ